তো হেল্ল' গাইছ, আপোনালোকে চাই আছে মিষ্টাৰ জিৰ'। তো আপোনালোকে মিষ্টাৰ জিৰ'ক এনেদৰে মৰম ভাল পোৱা দি থাকিব। আপোনালোকে যিমানখিনি মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আপোনালোকক মই এই ৰঙা গাছডাল খুব বেছি দেখাই থাকোঁ, কাৰণ এই গাছডাল মোৰ খুবেই প্ৰিয়। আৰু গাইছ, আজি মই যাই আছোঁ এটা বেলেগ জেগাত, বেলেগ মানে আপোনালোকৰ কৰ্মসূত্ৰে আহিছোঁ। মই এয়া কুমৰিকাটা মানে হৈছে আপোনালোকৰ ভূটান ৰোড, মানে দৰংগা মেলাৰ কাষত যিখন কুমৰিকাটা আছে সেইখন কুমৰিকাটাৰ আছোঁ। এইখন হৈছে কুমৰিকাটাৰ বাজাৰ। আজি নাই বজাৰ, বেলেগ দিনাখনে থাকে। তো আজি আপোনালোকক তথাপি দেখাই দিলোঁ। আৰু এইটো হৈছে কুমৰিকাটাৰ চক, মানে আপোনাৰ চকটোত বহুত বেছি ভাল লাগে। আৰু ইয়াৰ মানুহখিনি খুব বেছি ভাল, মানে কি ৰিলেশ্যনশ্বিপ, মানে কি আপোনালোকৰ মানে যিটো আন্তৰিকতা সেইটো বহুত বেছি ভাল। তো বহুত বেছি ভাল লাগে ইয়াত আহি কিনে, মই খুব আহোঁ। আৰু ইয়াৰ পৰা মই এতিয়া ৰাওনা হ'লোঁ ঘৰৰ ফালে বুলি। তো কৰ্মসূত্ৰে মই আহিছিলোঁ ইয়াতে, কামখিনি দিনৰ কামখিনি শেষ কৰি মই এতিয়া ঘৰৰ ফালে যাই আছোঁ। তো আপোনালোককো দেখাইছোঁ, এইখিনি জেগা খুবেই মোৰ বহুত বেছি ভাল লাগে। তো আপোনালোকক সূৰ্য দেৱতাকো দেখা পাইছে, মহোদয় তলত দেখি যাওঁ কৰি আছে, সেয়ে আমিও ঘৰমুৱা হ'লোঁ, ঘৰত দেখি তাড়াতাড়িকৈ আমিও যাওঁ বুলি। তো যাই কিনে দেখা পালোঁ যে মাহঁতে মানে কি আজি সৰস্বতী পূজা বুলি খানা খাইছিল গাঁৱত, আৰু সেই মোক গালি থৈ দিছে খিচাৰি কালাৰটো ইমান বেছি ভাল নাই, কিন্তু খৰটো গাইছ বহুত বেছি হৈছে। তো কি কৰিব গাইছ, উপায় নাই, নিজৰ কাম শেষ কৰিব নোৱাৰি। আৰু ফোন আহিল, তো মই কৰ্মসূত্ৰে আৰু যাব লগা হ'লোঁ। তো মই আৰু বেলেগ এটা জেগাত যাই আছোঁ এতিয়া। তো কাম কৰি কিনে গাইছ, মানে কাম থাকিলে যাবই লাগিব দিয়ক, আৰু উপায় নাই। আৰু গ'লোঁ মই, আৰু যিখিনি গাইছ দেখা পাইছে জেগাখিনি, ইয়াতে ষ্ট্ৰিক লাইট লগাই থৈ দিছে। ষ্ট্ৰিক লাইট লগাই থৈ দিয়া কাৰণটো হৈছে এইখিনি হাতী অহা যোৱা কৰা পথ, আমাৰ কাষতে আছে গাইছ। এইখিনি জেগাত খুব বেছি হাতী ওলায়, মানে ইপাৰৰ পৰা সিপাৰে হাতী অহা যোৱা কৰে, সেইকাৰণে ষ্ট্ৰিক লাইট লগাই দিছে গাইছ। এনে ষ্ট্ৰিক লাইট লগা নাই দেই গাইছ, এইটোৰ কাৰণে লগাইছে। আৰু এইখিনি জেগাত ক'ব নোৱাৰি, বহুত সাৱধানে যাব লাগে, কাৰণ এতিয়া যদি হাতী এটা হ'লে যদি পাক মাৰি মূৰত ধৰি ছিঙি পেলাই গাইছ, মই মৰিলোঁ আৰু, মানে ক'ব নালাগে আৰু। তো এইগিলাখান নহওক গাইছ, মন নহৈছোঁ কাৰো লগতো এনেকুৱা নহওক, আৰু গণেশ বাবু এনেকুৱা মানে নাহক, আৰু তাকে কামনা কৰোঁ। আৰু আমি যাই কিনে এতিয়া পাই যাম মানে কি এই পাগলাদিয়াৰ দলং। আৰু পাগলাদিয়াৰ দলং যে পাগলাদিয়াৰ বুকতে মানে কি কৰে গাইছ, হাতীখিনি থাকে। আৰু এখন হৈছে পাগলাদিয়াৰ দলঙৰ তলত আপোনালোকে নদীটো বৰ্তমান দেখা নাপাব, কিন্তু নদীত মানে বুকতে থাকে হাতীৰ জাকগিলাখান। তো কি কৰিব আৰু, উপায় নাই গাইছ। আৰু আজি মিনি ব্লগটো গাইছ ইমানখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালাক নিশ্চয়কৈ ফ'ল' কৰি দিব, কাৰণ গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকে কিন্তু ফ'ল'টো নকৰে, ফ'ল' কৰি দিব গাইছ। বাই বাই, টাটা।